তেজৰে কমলা পতি মানে হৈছে তেজৰ দৰে কমলাৰ পতি। এইকেইদিন ছ'চিয়েল মিডিয়া ইউজ নকৰি কি কাম কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া হৈছে ভেন্দি গুটি ইয়াতে দি থৈছিলোঁ, ভেন্দি গুটি ওলালে। এয়া ফুলো আছে, জলকীয়া পুলিও আছে, প্ৰতিটো বস্তুৱে তাৰমানে একেলগতে হৈ আছে। ছাইড কৰি দিব লাগিব পিছত। আমাৰ এয়া ফুলো ফুলি আছে, নাৰ্জী ফুল বহুত ধুনীয়াকৈ দেখিয়ে বহুত ভাল লাগে। এয়া চাওক, বহুত ধুনীয়া লাগিছে। আৰু এইফালে এইজোপা কুন্দুলি গছৰ কুন্দুলিজোপা জেং দি দিলোঁ। এয়া ফুলিছে, কুন্দুলি খাবলৈ পাম। আৰু জিকা, এইজোপা হৈছে ভাতকেৰেলা, কুন্দুলি সৰু সৰুকৈ লাগিছে। মাইকী মানুহ বুলিয়েই যে একো কাম কৰিব নোৱাৰিম বা কৰি খাব নোৱাৰিম বুলি নাভাবিব কেতিয়াও। মাইকী মানুহ হ'লেও প্ৰতিটো কাম কৰি খাব লাগে, আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এয়া দাংবডি ডাঙৰ হৈছে আৰু বেছি দিন হোৱা নাই দিয়া, এসপ্তাহ হৈছে। ভেন্দি এইবোৰ চব দি থৈ দিছোঁ সময়ত খাবলৈ পোৱাকৈ। আপোনালোকেও মাইকী মানুহ বুলি যে হাত সাৱটি মতাৰ ওপৰত নিৰ্ভৰ কৰি খাম, মতাই দিব আনি খাম বুলি নাভাবিব। প্ৰতিটো কাম নিজৰ কাম কৰি যাব। ময়ো আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বেয়া পাওঁ প্ৰায়। নিজে পৰা কাম প্ৰতিটো কাম কৰি যাব চেষ্টা কৰোঁ, প্ৰতিটো কামেই কৰি যাওঁ। কাৰো ওপৰত নিৰ্ভৰ কৰাটো আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। নিজে কৰি খাই যাব লাগে আৰু এই জীৱনত, নহয় জানো? নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। মই মানে এতিয়া তাঁতত বৰ তুলি আছোঁ, চাদৰ লগাইছোঁ গৰম দিনত পিন্ধিবৰ কাৰণে। চাদৰ লগালোঁ, বৰ তুলি আছোঁ। এয়া এনেকৈ যে বহি বৰ তুলি আছোঁ, একেবাৰে সহজ নহয়, ইমানেই কষ্ট, বহুত কষ্ট। মানে বহি থাকিব নোৱাৰোঁ একেৰাহে। বহি থাকিলে কঁকালৰ হাড়ডাল এনেকুৱা বিষায়, বহুত বিষায়, ক'বলৈ ভাষাই নাই। মানে এবাৰ উঠোঁ এবাৰ বৰ তোলোঁ, সেনেকুৱা কৰি থাকোঁ। সেই চিজাৰিন কৰা মানুহ যে কঁকালৰ হাড়ডালতে বেজী দি লয় যে, বেজীটোৱে বহুত বিষায়, ক'বলৈ বাকীয়ে নাই। তুলি আছোঁ আৰু এনেকৈ বহি বৰ। গাঁৱৰ মানুহ কি ক'ব, গাঁৱৰ বোৱাৰী সেয়া আমি আৰু। ছোৱালীও স্কুল যায়গৈ, মানুহজনো স্কুল যায়গৈ। মইনো ঘৰতে এনেই কি কৰি থাকোঁ, সেইকাৰণে তাঁতখনকে লগাই লৈছোঁ। তাঁতখন বৈ থাকিম, অকণমান টাইম পাছ হয়। নহ'লে আজৰি টাইমত মোবাইলটোৱে চিধাই চাওঁ, নহয় জানো? মোবাইলটো চোৱাৰ বাদে অলপ তাঁতো ব'লে নিজৰ কাৰণে, নহয় জানো, পিন্ধিবলৈও হ'ব। সেয়েহে তাঁত লগাই লৈছোঁ। আমনি লাগে ঘৰত এনেই থাকি মই বহুত বেয়া পাওঁ। কিবা এটা কামত বিজি হৈ থাকিব পালে ভাল লাগে নিজকে, নহয় জানো? এয়া আমাৰ মায়ে তাঁত বৈ আছে। এয়া চাদৰ লগালোঁ, চাদৰ বৈ আছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। বহুত দিন বনোৱা নাই আমাৰ মায়ে। ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আছিলোঁ আমি। ভিডিঅ'টো একেলগে চাই থাকক আপোনালোকে। এতিয়া মায়ে এয়া গৰম দিনত পিন্ধিবলৈ বাবে এয়া এইটো বনাইছে। হেঙা কৰি বৈছোঁ তাত। দেখাই দিয়া। এয়া হেঙা কৰি বৈছোঁ, গৰম দিনত পিন্ধিবলৈ কোমল আমল হয়। পকোৱা সূতা, কমলা ৰঙৰ জিউ দিয়া। এয়া বৈ আছোঁ আৰু এইবোৰ কামত লাগি থাকোঁতে ছ'চিয়েল মিডিয়াৰ পৰা অকণমান আঁতৰি আছিলোঁ। সৰু সূতা হ'লে মানে ভাল গৰমত পিন্ধিবলৈ, সৰু সূতা আৰু ষাঠি সূতা। এইবোৰ সিজাব লাগে, লেটিয়াব লাগে, বহুত কৰিব লাগে। সেয়েহে আমি ইমান নোৱাৰোঁ, এইবোৰ কৰি পোৱা নাই যে।
জানো বাবে সেইকাৰণে এনেকৈয়ে লগাইছোঁ। গৰমত পিন্ধিবলৈ কোমল আমল হয়। আমি এতিয়া গাঁৱৰ মানুহ, গাঁৱৰ বোৱাৰী যে, সেয়েহে চাদৰটো পিন্ধিবই লাগিব গৰমত। সেয়ে চাদৰ লগাইছোঁ। আমাৰ টিকলিজনীয়ে কেমেৰামেন হৈ আছিলে আৰু আকৌ আজি এই কমলাৰ ৰঙৰ চাদৰত যে পটিটো দি থৈছে, পটিটো দেখি মনত পৰিছে এখন চিনেমালৈ আগতে চাইছিলোঁ। দাদাই লেপটপত ভৰাই আনিছিলে ঘৰত, আমাৰ ঘৰত জিৰৈতে। তেতিয়া চাইছিলোঁ লকৈ ভাওনা বুলি। সেই ভাওনাখন লকৈ ভাওনা তাৰমানে ফিল্মখনৰ নাম। চাইছিলোঁ, চাই ইমানেই হাঁহি উঠে সেইখন। বহুত চাই হাঁহিছিলোঁ, ক'বলৈ বাকীয়ে নাই মানে। লকৈ ভাওনাত মানে তেজৰে কমলাপতি বুলি ভাগৱতত তাৰমানে ভাঙনি কৰে। তেজৰে কমলাপতি মানে হৈছে তেজৰ দৰে কমলাৰ পতি, মানে তেজৰ দৰে চাদৰ পতি, কমলাৰ চাদৰ পতি বুলি ভাঙনি দিছিলে। ইমানেই হাঁহি উঠে দেখি সেই ফিল্মখন। সঁচাকৈ চাই ইমানেই ভাল লাগে, বহুত হাঁহি উঠে। হাঁহি কৈছোঁ নহয়, আমাৰ পেট বিষাই গৈছিলে তেতিয়া চাই। আজি এই মোৰ চাদৰখন বৈ থাকোঁতে মনত পৰিছে। ঘৰতে থাকিনো কি ভিডিঅ' দিম, যি টি ভিডিঅ' দিলেও মানুহে নাচায়, ভাল ভিডিঅ'বোৰ দিলেও মানুহে আজিকালি নাচায় প্ৰায়। ঘৰতে থাকিনো কি ভিডিঅ' দিম, তেনেকৈয়ে ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন। ইফালে সিফালে যাবলৈও অসুবিধা হয়, বোৱাৰী মানুহ যে। জীয়ৰী বা ল'ৰা মানুহ হ'লে ভাল ইফালে সিফালে ঘূৰি দিবলৈ, ফুৰিবলৈ গ'লেহে দিয়া হয়। এনেই ঘৰতে থাকিনো কি দিম কি নিদিম কৰি আজি এইটো ভিডিঅ'কে দিওঁ বুলি ভাবিলোঁ।